গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আপোনালোকলৈ আকৌ নতুন এটা ভিডিঅ'লৈ মই আহি গ'লোঁ। আৰু আজি যিহেতু ছানডে সেইকাৰণে ভাবিছোঁ ক'ৰবালৈ ঘূৰিবলৈ যাম। আজি হিষ্টৰিকেল প্লেচ এটালৈ যাম বুলি ভাবিছোঁ। আজি আমি যাম হুমায়ুনৰ সমাধি হুমায়ুন ষ্টম্ব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু এতিয়া আমি খোজকাঢ়ি মেট্ৰ' ষ্টেচনলৈ গৈ আছোঁ। আৰু আপোনালোকে জানে চাগে দিল্লীত যিহেতু হিষ্টৰিকেল প্লেচ বহুত আছে আৰু মই যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক এটা এটাকৈ ধুনীয়াকৈ এক্সপ্ল'ৰ কৰি পিনে ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম হিষ্টৰিকেল প্লেচ। আৰু আজি আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। আৰু এতিয়াৰ পৰাই মোৰ ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ। এতিয়া আমি টিকেট কাটিবলৈ আহি আছোঁ। ইয়াৰ মেট্ৰ' ষ্টেচনত পালোঁহি। টিকেটটো কাটি লওঁ। ইয়াত আমি এতিয়া মেট্ৰৰ কাৰণে ৰখি আছোঁ। এইফালে মেট্ৰ' আহি আছে লগ দেখুৱাম। মেট্ৰত আহি আছে। এতিয়া আমি মেট্ৰত উঠি লওঁ তাৰপিছত চাই দিব আপোনালোকে। আৰু আমি এতিয়া মেট্ৰৰ পৰা নামিলোঁ। এইটো দেখিছে মোৰ পিছফালে মেট্ৰ' ষ্টেচন। আৰু ইয়াতে ওচৰতে দোকান এখন আছিলে। ভোক লাগিলে ভাবিলোঁ চামোচা আৰু পকৰা খাই লওঁ। এতিয়া আমি খাই লওঁ তাৰপিছত আৰু এতিয়া আমাৰ খাই বৈ হৈ গ'ল। এতিয়া আমি হুমায়ুন ষ্টম্বলৈ যাম। ইয়াৰ পৰা এতিয়া অটো ল'ব লাগিব আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া আপোনালোকে দেখিছে মই টমটমত উঠি ল'লোঁ। এতিয়া এই জেগাটুকুৰাৰ নাম হৈছে হজৰত নিজামুদ্দিন। আৰু ইয়াৰ পৰা প্ৰায় 20 মিনিটমান যাব লাগিব হুমায়ুন ষ্টম্বৰ কাৰণে। আৰু আমি এতিয়া টমটমত উঠি গৈ আছোঁ। আৰু তাত পালেগৈ আপোনালোকক ভালকৈ দেখুৱাম। জেগাটো হুমায়ুন ষ্টম্বটো ভালকৈ দেখুৱাম। আহি পাই ইয়াত দেখিছে টিকট কাউণ্টাৰ। এই দুটা লাইন লাগিছে টিকেট কাউণ্টাৰৰ। এইফালে দেখিছে মোৰ হাজবেণ্ডে ইয়াত টিকেট ল'বলৈ গৈছে এয়া। আৰু এইফালৰ লাইনটো আছে ইণ্ডিয়ানৰ কাৰণে আৰু ইফালৰ লাইনটো আছে ফৰেইনাৰৰ কাৰণে। টিকেটটো কাটি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ সকলোখিনি। আৰু আপোনালোকে দেখিছে আমি টিকেট কাটি ল'লোঁ। ইয়াত দুটা টিকেট। এই দুটাত 40 টকা লৈছে, দুজনৰ 80 টকা। আৰু ইয়াৰ লগত টকেন দুটা দিছে। আৰু যদি টকেন দুটা হেৰাই তেনেহ'লে 200 টকা ফাইন। টকেনকেইটা আপোনালোকক দেখুৱাই দিওঁ। এয়া দিছে দুটা টকেন। মেট্ৰ' টকেনৰ নিচিনা চেম টু চেম টকেন। হেৰালে মানে 200 টকা গ'ল, পানীত গ'ল 200 টকা। সেইকাৰণে ভালকৈ থ'ব লাগিব। আৰু এইফালে চাওক পৰিৱেশটো কিমান ধুনীয়া দেখিছে। একদম সেউজীয়া সেউজীয়া ধুনীয়া লাগিছে। আৰু মিহি মিহিকৈ ধুনীয়াকৈ বতাহো মাৰি আছে। ভাল লাগিছে। কেনেকুৱা লাগিছে? ভালে লাগিছে। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আমি এইফালেদি সোমাই আহিলোঁ। এইফালে সোমাই আহিয়ে আপোনালোকে দেখিছে সমাধি এয়া দেখিছে। আৰু আপোনালোকে দেখিব পাৰিছে এয়া ঈশা খানৰ মকবৰা মানে সমাধি। তাৰ বিষয়ে লিখি থোৱা আছে কেতিয়া বনাইছিলে, কি তাৰ ভিতৰত কি আছে এইবিলাক লিখি থোৱা আছে। ইয়াত ধুনীয়াকৈ ইয়াৰ পৰা জানকাৰী ল'ব পাৰে। এয়া হৈছে ঈশা খানৰ টম্ব। আৰু এইটো কেনেকৈ কি ডিজাইনত বনোৱা হৈছে ইয়াত ধুনীয়াকৈ দিয়া হৈছে। এখন মেপ হয়। এতিয়া আমি গেটৰ ভিতৰত সোমাই লওঁ। সোমাই আহি আপোনালোকে দেখিছে এইখন হৈছে চন্দন কাঠৰ দৰ্জা। ইমান ডাঙৰ চাওক দৰ্জাখন। আৰু এতিয়া আপোনালোকক ঈশা খানৰ সমাধিৰ ভিতৰৰ ভাগ ভালকৈ দেখুৱাম। আপোনালোকে চাব। দেখিছে জেগাটো বহুত ধুনীয়া আৰু বহুত শান্তি। ইয়াত মানে হুলস্থুল ইমান নাই। আৰু সোমাই আহি এয়া চাওক এই দৰ্জাখনত কি ওলমি আছে। চেইন, লোহাৰ চেইন ওলমি আছে। এতিয়া ভিতৰলৈ যাওঁ। ইয়াত দেখিছে ঈশা খানৰ সমাধি আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সমাধি আছে ইয়াত। এয়া চাওক কবৰ হয় এয়া। আৰু ইয়াত দেখিছে চাৰিওফালে এইফালে খিৰিকী লাগি আছে ধুনীয়াকৈ। ইয়াৰ পৰা আপোনালোকে বাহিৰৰ দেখিছে পৰিৱেশটো। আৰু ইয়াত চাওক উৰ্দু ভাষাত কিবা লিখা আছে। ইয়াত দেখিছে ধুনীয়াকৈ একদম শিলত ধুনীয়াকৈ উৰ্দু ভাষাৰে লিখা হৈছে।
এতিয়া আমি ঈশাখানৰ সমাধিৰ পৰা ওলাই আহিলোঁ। ইয়াৰ ওচৰতে আৰু এটা মানে মকবৰা আছে। এইটো দেখিছে কি হয় এতিয়ালৈকে ভালকৈ গম পোৱা নাই। ওচৰলৈ গ'লে মানে ভালকৈ গম পাম কি আছে তাত আৰু আপোনালোকো দেখুৱাম। আজি ৰ'দটো ইমান দিছে নহয়, একদম বহুত দিছে ৰ'দটো। এতিয়া আমি ইয়াৰ ভিতৰলৈ সোমাই যাম, কিনো আছে চাওঁ। ইয়াত বিশেষকৈ একো নাই, এনেকৈ খালী একদম গোটেইটো হলৰ নিচিনা। আৰু ওপৰৰ ফালে বহুত পুৰণা হ'ল, সেইকাৰণে মানে এনেকুৱা হৈ আছে। এই গেটখন পাৰ হ'লেই পাম হুমায়ুনৰ সমাধি, হুমায়ুন স্তূপ। আমি এতিয়া হুমায়ুনৰ সমাধি আহি পাই গ'লোহি আৰু এইফালে দেখিছে ধুনীয়াকৈ লিখা আছে হুমায়ুনৰ সমাধিৰ বিষয়ে। এয়া দেখিছে এয়া। আৰু আপোনালোকে যে এই নলাটো দেখিছে দীঘলকৈ আছে, এয়া দেখিছে ইয়াত আগতে পানী অহা যোৱা হৈছিলে। এতিয়া পানী নাই, খালী হৈ আছে। এতিয়া আমাৰ খোজকাঢ়ি আহি পাই গ'লোহি হুমায়ুনৰ সমাধি। এইটো দেখিছে আজি বহুত ৰ'দ দিছে আৰু মানুহ বহুত ভিৰ হৈছে, যিহেতু আজি চানডে। আৰু আমাৰ প্ৰত্যেক ভিডিঅ'কেইটা আমি চানডেতে বনাওঁ, দেওবাৰতে বনাওঁ। আৰু আমি এতিয়া ইয়াৰ ভিতৰলৈ যাবলৈ লৈছোঁ, মানে গৈ আছোঁ। আৰু ইয়াৰ ওপৰত দেখিছে সেইটো ফাৰ্ষ্ট ফ্ল'ৰ হয়। ইয়াৰ ওপৰলৈ আমি যাম। দেখিছে নিশ্চয় মানুহ উঠি আছে ওপৰত। এতিয়া আমি চিৰি বগাই আহি আছোঁ। আৰু এইটোৱে হৈছে হুমায়ুন টম্ব। সেয়া চাওক। আৰু আমি যোনফালেদি আহিছিলোঁ সেই গেটখন হৈছে এইখন, এইফালেদি আমি আহিছিলোঁ এনেকৈ। আৰু আহি এইফালেদি ওলালোঁ, ওলাই পেলাই আহিয়ে দেখিছোঁ চাৰিওফালে কবৰ। ইয়াত ইমান কবৰ আছে, দেখিছে বহুত কবৰ আছে। আৰু ইয়াত বিশেষকৈ নাম উল্লেখ কৰা নাই, সেইকাৰণে মই ক'ব নোৱাৰিম কোনটো কাৰ কবৰ। কিন্তু মই জনামতে ইয়াত প্ৰায় 150মান কবৰ আছে। আৰু আপোনালোকক ইয়াৰ ওপৰৰ পৰা ভিউটো অকণমান দেখুৱাই দিওঁ। গাৰ্ডেনখন বহুত ধুনীয়া দেখিছে আৰু বহুত চাফাকৈ ৰখা হয়। আৰু আপোনালোকক ইয়াৰ চাৰিওফালটো মই ভালকৈ দেখুৱাই দিওঁ। আমি ইয়াৰ ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক হুমায়ুনৰ কবৰটো দেখুৱাম। ভিতৰতো দেখিছে আপোনালোকে। আৰু এফালেও কবৰ আছে, ইয়াত দেখিছে প্ৰত্যেকটা ৰুম বনাই থোৱা আছে। ইয়াত দেখিছে পূৰা আন্ধাৰ, যাবলৈ ভয় লাগে, পূৰা আন্ধাৰ হৈ আছে। আৰু এইফালে আছে দৰ্জাখন, এইফালে আছে। কোৱা হয় যে ইয়াত হুমায়ুনৰ পত্নী আৰু তেওঁৰ পুতেকৰ কবৰ হয় ইয়াত। আৰু ইয়াৰ ভিতৰত এয়া দেখিছে ভুলভুলীয়া ৰাস্তা নিচিনা একদম গলি নিচিনাকৈ আছে। আৰু ভিতৰতো পূৰা আন্ধাৰ। এয়া দেখিছে দিনতে কিমান আন্ধাৰ হৈ আছে, ইয়ালৈ আহিবলৈ ভয়ে লাগে তথাপিও। এইফালে এটা ৰাস্তা আছে, ইয়াত দেখিছে। আৰু এইফালে এটা আছে, এইফালেদি সোমাই যাওঁ। আৰু এইফালেদি সোমাই আহি দেখিলোঁ যে এইটো হৈছে হুমায়ুনৰ কবৰ, হুমায়ুনৰ সমাধি। আমি কিতাপে পত্ৰই পাই থাকোঁ, সৰুতেও পঢ়িছোঁ হুমায়ুনৰ সমাধি। সেইটোৱে হৈছে।
আৰু এইফালেদি দেখিছে, এইফালেদি আমি যাওঁ। ইয়াতো কেইটামান কবৰ আছে, আমি চাওঁগৈ কাৰ হয়। আৰু দেখিছে বহুত ৰাস্তা আছে, এফালেও আছে যাবলৈ কাৰণে ৰাস্তা। আৰু এই দুটা দেখিছে সমাধি হয়। আৰু ইয়াত লিখা আছে দেখিছে জাফাৰ আলী খান 1991। এই কবৰটো 1991 চনত বনোৱা হৈছিলে। জাফাৰ আলী খানৰ তেওঁৰ পৰিয়ালৰ কোনোবা সদস্যই হ'ব পাৰে। আৰু ইটো কবৰত ভালকৈ মোৰ মতে লিখা নাই চাগে। ইয়াত লিখা নাই। হুমায়ুনৰ সমাধি আমিও চালোঁ আৰু আপোনালোককো দেখুৱালোঁ। এতিয়া আমি বাহিৰলৈ যাওঁ। আৰু ইয়াৰ চাৰিওফালে 4টা দিশত মুঠ 4খন গেট আছে। এখন গেট দেখিছে। এইফালে এইখন গেটেদি সোমালে মানে এইটো ৰাস্তা দি উঠি আহিব লাগে, কিন্তু এতিয়া তিনিটা মানে গেট বন্ধ হৈ আছে। এখন ৱেষ্ট গেটখন খোলা আছে, আমি ৱেষ্ট গেটখনৰ ফালৰ পৰা আহিছোঁ। আৰু এইফালে দেখিছে এখন হৈছে ৱেষ্ট গেট। এইফালৰ পৰা আমি এই ৰাস্তাটো দেখিছে, এইটো দিয়ে উঠি আহিছোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই আহিলোঁ। আৰু এতিয়া আমি ওলাই আহি পিনে গাৰ্ডেনৰ ফালে অকণমান যাম। আৰু এই মানে হুমায়ুন টম্বটো ৰাতি 6টা বজাত বন্ধ হয় আৰু ৰাতিপুৱা 6টা বজাত খোলে আৰু অকণ পাছত বন্ধ হৈ যাব। এতিয়া 4:30মান বাজি গ'ল। এতিয়া অকণমান বহি লওঁ, যিহেতু ঘূৰি ভাগৰ লাগিছে, অকণমান বহি লওঁ গাৰ্ডেনত। আৰু এইখন দেখিছে গাৰ্ডেনখন কিমান ধুনীয়া আৰু পৰিষ্কাৰ দেখিছে। গছ-গছনি ধুনীয়াকৈ আছে, ছাঁ পৰি আছে। ইয়াত ভাগৰ লাগিলে অকণমান বহি জিৰাব পাৰি। আৰু এতিয়াও 1.5 ঘণ্টামান বাকী আছে। আৰু ইয়াৰ পিছত আমি ইয়াৰ পৰা ওলাম, কাৰণ পইচা দিছোঁ যিহেতু। আৰু অকণমান টাইম থাকি পিনে অকণমান ঘূৰি মেলি তাৰপিছত ইয়াৰ পৰা ওলাই যাম। এতিয়া অকণমান বহি লওঁ। আৰু এইফালে বহিলেই ভাগৰ লাগিলে চাগে, সেইকাৰণে বহি গ'ল। এতিয়া ময়ো বহি লওঁ। আৰু গাৰ্ডেনখন এনেকুৱা জেগাত বনোৱা হৈছে যে পিছফালে যাতে হুমায়ুন টম্বটো ভালকৈ দেখি পায়। আৰু এইফালে দেখিছে মই বহি আছোঁ, ইমান ধুনীয়াকৈ ইয়াৰ পৰা দেখি পায় হুমায়ুন টম্ব। আৰু এইখনেই হৈছে হুমায়ুনৰ সমাধিৰ নক্সা। যেতিয়া ফৰেনাৰবিলাক অহা হয় তেতিয়া মানে সিহঁতক ভালকৈ বুজাই দিয়া হয় যে ক'ত কি আছে, যাতে সিহঁতে ফুৰিবলৈ সুবিধা হয়। ইয়াত দেখিছে বুজাই আছে। এয়া আপোনালোকে দেখিব পাৰিছে হুমায়ুনৰ সমাধিত যেতিয়া খনন কাৰ্য কৰা হৈছিল তেতিয়া ইয়াত বস্তু কিছুমান মানে উদ্ধাৰ কৰা হৈছে। ইয়াত দেখিছে ইয়ালৈ যাবলৈ দিয়া নাই বৰ্তমান। আৰু এয়া দেখিছে আপোনালোকে মাটিৰ বস্তু ওলাইছে, বহুত মাটিৰ বস্তু ওলাইছে, ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই। আৰু খনন কাৰ্য কৰোঁতে পোৱা বস্তু সামগ্ৰীসমূহ ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে। এতিয়া আমি মেট্ৰ' ষ্টেচনলৈ আহিছোঁ। এতিয়া আমি ৰুমলৈ যাম, টিকেট কাটিম আৰু মেট্ৰ'ত উঠিম আৰু ৰুমলৈ যাম। এতিয়া আমি মেট্ৰ' টিকেট কাটি ল'লোঁ। আৰু কাটি লৈ দেখিছে আমি এতিয়া মেট্ৰ'ৰ কাৰণে ৰখি আছোঁ। আৰু আপোনালোক এটা কথা ক'বলৈ পাহৰিলে, ইয়াত মেট্ৰ'ত টিকেট কাটিলে মানে আপোনালোকে যিকোনো এখনৰ মেট্ৰ'ত যাব লাগিব সেইটো কথা নহয়। আপোনালোকৰ যোনখনতে যাবলৈ ইচ্ছা সেইখনতে যাব পাৰে। ইয়াৰ 5-6 মিনিটৰ মূৰে ট্ৰেইন আহি থাকে, মেট্ৰ' আহি থাকে। আৰু টিকেট কাটি এইফালে বস্তু এটা দেখিলোঁ। ইয়াত দেখিছে যিহেতু বিহু আহি আছে সেইকাৰণে অসমৰ বেনাৰ এখন দেখি পালোঁ। ইয়াত লিখা আছে বিহু বিনন্দীয়া। আৰু আপোনালোক সকলোলৈকে বহাগ বিহুৰ ওলগ জনাইছোঁ আগতীয়াকৈ। আৰু এতিয়া মেট্ৰ' আহি আছে, আমি মেট্ৰ'ত উঠি লওঁ। আৰু এতিয়া আমি মেট্ৰ'ৰ পৰা নামিলোঁ, নামি পিনে এতিয়া ৰুমলৈ খোজকাঢ়ি গৈ আছোঁ। আৰু ইয়াৰ পৰা এতিয়া আমি বাহিৰে মানে মাৰ্কেটলৈ যাম, মাছ অলপ ল'বলৈ আছে। আজি যিহেতু ছানডে, সপ্তাহৰ মূৰত এদিন আমি মাছ মাংস খাওঁ, সেইকাৰণে আজি মাছ অলপ লৈ ল'ম। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।